হাজাৰ আমি কেৰিয়াৰ কাউন্সেলিং কৰোঁ, হাজাৰ আমি সাইকোলজিক্যাল কাউন্সেলিং কৰোঁ, হাজাৰ আমি তেওঁলোকক ক্লাছৰ ভিতৰত পঢ়াই থাকোঁ, তেওঁলোকে যেতিয়ালৈকে আপোনাক নিজৰ বুলি গ্ৰহণ কৰি নল'ব তেতিয়ালৈকে কিন্তু আমি তেওঁলোকক একো শিকাব নোৱাৰোঁ। তেওঁলোকৰ লগত আমি এক হ'ব লাগিব। সেইকাৰণে তেওঁলোকক আমি বুজি পাব লাগে। আৰু এইটো চাগে আপোনালোকে বিএডৰ কোৰ্স সবে হয়তো কৰিছে, বিএডতো আমাক পঢ়ায়। তথাপিও মই জাষ্ট অকণমান লৈ গৈ আছোঁ এডলেচেন্সৰ ফালে। মই এটা কিবা ৰেলৱে ড্ৰাইভাৰৰ কথা পঢ়াই আছে, কিবা ড্ৰাইভাৰৰ কথা পঢ়াই আছে, অটো ড্ৰাইভাৰৰ কথা পঢ়াই আছে, কোনোবা কিবাহৰ কথা পঢ়াই আছে, সেইটোতে তেওঁলোকক কৈ থাকিব পাৰে যে দিছ কেন বি এ কেৰিয়াৰ ফৰ ইউ ইন ফিউচাৰ। তোমাৰ যিটো ইণ্টাৰেষ্ট আছে সেইটোত যোৱা। আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে আমি সব মানুহবিলাক, মেক্সিমাম মানুহবিলাক, উই আৰ দ্য ৰং পিপল এট দ্য ৰং প্লেচ। কোনোবা ছিংগাৰ এজন গৈ পেলাই ক'ৰবাত গ্ৰেড 3 চাকৰি কৰি আছে, সি গান গোৱা মানুহ হয়, সি গ্ৰেড 3 কি লিখিব? সি তাতেও গান লিখি থাকিব বহি পেলাই, গান আওৰাই থাকিব আৰু কাম কৰি থাকিব। ভুলটো কৰিবই না। কোনোবা টিচাৰ হ'ব লাগিছিল, তেওঁক নি পেলাই আমি ক'ৰবাত বহাই দিছোঁ, কিন্তু ভিতৰৰ পৰা টিচাৰ, তেওঁ য'তে থাকে তাতেই পঢ়াই থাকিব কিবা কিবি, লগৰবিলাকক কিবা হ'ব কৈ থাকিব, বিকজ ভিতৰৰ পৰা আছে ন টিচিংটো, বন্ধ কৰিব নোৱাৰে। এই ৰং পাৰ্চন এট দ্য ৰং প্লেচ হোৱাৰ কাৰণে আমাৰ এই যে জগতত ছুইচাইড হয়, কিবা হয়। ছাৰে যিটো ক'লে MA পঢ়া ল'ৰাটোক মাকে আনিব লাগিছে, কনফিডেন্সে নাই। MA পঢ়িলে কথা ক'ব নাজানে, ডিগ্ৰী কৰিছে এপ্লিকেশ্যনখন লিখিব নাজানে, এই যে ভুল কৰে কিবা কণ্ট্ৰলৰলৈ যে লিখিব লাগে, লগৰটোৰ পৰা চাই লিখে না, লগৰটোৰ নামটোও তাতে লিখি দিয়ে। তে আমি এনেকৈ কওঁ, নামটো কিয় লিখিলা? মই তাইৰ পৰা লিখিছোঁ। আৰু তাইৰ পৰা লিখিছা ঠিকেই আছে, নামটো যে নিজৰ লিখিব লাগে সেইখিনি কনচেপ্ট নাই ডিগ্ৰী পাছ কৰি উঠি। বিৰাট ভয় কৰে, ইংৰাজী ক'বলৈ এনেকুৱা ভয় কৰে যেন এটা কিবা মানে বেলেগ এটাই সিহঁতৰ ভিতৰত হেৰি আছে। আমি স্পকেন ইংলিছটো সিহঁতক কৰাই দিব পাৰোঁ। যদি বড়ো ভাষা শিকিব পাৰে, যদি অসমীয়া শিকিব পাৰে, যদি টিভি চাই হিন্দী শিকিব পাৰে, তে ইংলিছটো শিকানো কি ডাঙৰ কথা? এটা ভাষাহে। আৰু আমাৰ ইমান দৰকাৰ লগা নাই নহয়, ইট ইজ এ ফৰেন লেংগুৱেজ, বিদেশৰ ভাষা হয়, নিজৰকেইটাই শিকচোন ভালকৈ। বড়ো মিডিয়ামত পঢ়িছে, কিন্তু বড়োত আপুনি যদি কয় লিখিবলৈ, এটা এপ্লিকেশ্যন লিখিব নাজানে। অসমীয়া মিডিয়ামত পঢ়িছে, এখন এপ্লিকেশ্যন লিখিব নাজানে। এতিয়া এই এপ্লিকেশ্যন লিখি দিয়াটোৱে এটা কেৰিয়াৰ হ'ব পাৰে, যে মই এখন ক'ৰবাত আছোঁ, মোৰ ওচৰত এপ্লিকেশ্যন লিখি দিম। গাঁৱত আগতে চিঠি লিখি দিয়াটো কেৰিয়াৰে আছিল। সেইটো গাঁৱৰ মানুহে চিঠি লিখিব নাজানে, লিখাটোৰ ওচৰত যায়, গৈ পেলাই কয় তোক 2 টকা দিলোঁ, মোক চিঠি এখন লিখি দেচোন। সেইটো তাত কেৰিয়াৰ নাছিলে। আমি কেতিয়াবা ভাবিছোঁ গুৱাহাটীৰ নিচিনা জেগাত আমি যে ঘৰত কাম কৰা হেল্পাৰ বুলি কওঁ, মেড বা যিয়ে নকওঁ কিয়, পাবলৈ নাই, ভাল পাবলৈ নাই। পাবলৈ আছে ফাং ফুং, যাক ভাল কয় ট্ৰেইন মেড, যাক মানুহে পে'মেণ্ট কৰিবলৈ ৰেডি আছে 10,000 15,000 পাৰ মান্থ, নাই। আছে যদি ঘৰ এৰি যাব নোৱাৰে। আৰু মানে মই একদম ফেক্ট অফ লাইফ কৈ আছোঁ দেই, মেক্সিমাম আমাৰ যিখিনি ল'ৰা গুৱাহাটীত এমপ্লয়ড হৈ থাকে, গাঁৱৰ পৰা যায়, তেওঁলোকৰ কিমান ককা থাকে ভগৱান জানে। ককা মৰিয়ে থাকে সিহঁতৰ। আজি অমুক ককা, আজি তমুক ককা। মই কেতিয়াবা এনেকৈ সুধোঁ তহঁতক, আমাৰ ষ্টুডেণ্টকে সুধিলে, ককা ঢুকাল নহয় মেম, গৈছিলে। মই কৈছোঁ তহঁতক কেইটা ককা, কেইজন, হাউ মেনি? আমাৰ এজনে আছিলে, যোন মৰিলে মই যাবই লাগিব। এইবিলাকৰ কাৰণে মানুহে ৰাখিব নিবিচাৰে। তাৰপিছত আমি কওঁ লোকেলক নাৰাখে, বাহিৰক ৰাখে। বাহিৰৰ এতিয়া বিহাৰী এটাক ৰাখিলে সি যিটো কষ্ট কৰিব, যিটো কাম দিব, আমাৰখিনিয়ে নোৱাৰে। উই হেভ টু ট্ৰেইন দেম। সেই মেণ্টেলিটিটো দিব লাগিব যে ইফ ইউ আৰ এ ড্ৰাইভাৰ, ইউ হেভ টু বি এ প্ৰফেশ্যনেল ড্ৰাইভাৰ। মই কালি যিজন ড্ৰাইভাৰৰ লগত আহিছোঁ, মই মানে ইমান মোৰ ৰেচপেক্ট আহিছে ল'ৰাজনৰ প্ৰতি, ইমান ৰেচপেক্ট, ইমান প্ৰফেশ্যনেল।
আহিয়ে ভাল লাগিছে মই ৰাস্তাত সুধি আছোঁ তুমি এবাৰ নিজৰ গাড়ী নেকি ভাড়াত যোৱা নেকি বিকজ মোৰ মূৰত পকাব আৰম্ভ কৰিছে যে কেতিয়াবা গ'লে ইয়াকে নিব লাগিব সেই প্ৰফেচনেলিজিমটো আমাৰ নাথাকে সেইটো শিকাব লাগিব দে হেভ টু লাৰ্ণ দেট ড্ৰাইভাৰ কেন বি এ কেৰিয়াৰ ড্ৰাইভাৰ মানে সৰু কাম সৰু মানুহ নহয় প্ৰাইমেৰী স্কুলৰ টিচাৰে ভাবে হাই স্কুলৰ টিচাৰ ডাঙৰ চাকৰি হাই স্কুলৰ টিচাৰে ভাবে হায়াৰ ছেকেণ্ডেৰীৰ ডাঙৰ চাকৰি হায়াৰ ছেকেণ্ডেৰীবিলাকে ভাবে কলেজৰ টিচাৰ ডাঙৰ চাকৰি কলেজৰ টিচাৰ ভাবে ইউনিভাৰ্চিটিৰ টিচাৰ ডাঙৰ চাকৰি ইউনিভাৰ্চিটিৰ টিচাৰে ভাবে গভৰ্ণমেণ্টত কাম কৰি আছে ডাঙৰ চাকৰি Now, what is this ডাঙৰ চাকৰি সৰু চাকৰি what is this সৰু মানুহ ডাঙৰ মানুহ কোনবাই ক'ব পাৰিবনে মানুহ হাইটেদি ডাঙৰ সৰু হ'ব পাৰে বয়সেদি ডাঙৰ সৰু হ'ব পাৰে আপোনাৰ চাকৰি সৰু আপুনি কি কৰে মই সৰু কাম এটা কৰোঁ দিয়ক মই সৰু কামটোৰ কিবা নাম আছেনে ক'বনে